Hi friends, welcome back to my channel Mridula Entertainment. আজি বহুদিনৰ মূৰত যাব ওলাইছো এবছৰ মূৰতে যাব ওলাইছো বৰপেটা ডিস্ট্ৰিক্ট কাৰ্বি আংলঙৰ পৰা বৰপেটা ডিস্ট্ৰিক্ট যাম কেনেকৈ যাওঁ মাজত কি পাম আপোনালোকক দেখাম আপোনালোকে চাই যাওক এয়া আমি গৰমপানী ৰিজাৰ্ভ সোমালো সেৱা কৰিছোঁ যাতে ভালে হয় গুৱাহাটী আৰু ৰাইট চাইডে যোৰহাট যাব যোৰহাট ডিব্ৰুগড় ইফালে যায় এইফালে যায় আৰু আমি এতিয়া গৈ আছোঁ লেফ্ট চাইড মানে গুৱাহাটী পাবলে 257 কিলোমিটাৰ আছে গুৱাহাটী পাবলে 257 কিলোমিটাৰ আৰু পাঠশালাটো আৰু বহুতেই বাকী আছে আৰু আমি চাহ খাইছোঁ চাইডত মাটিৰ কি কয় এইটো কাপ নে কি অঁ মাটিৰ কাপ পিয়লা ফাৰ্ষ্ট টাইম খাম হা মাটিৰে বনোৱা কাপত খাম আৰু বালাজী হোটেলত আমি খাই মেলি ল'লোঁ এতিয়া আকৌ যাবলৈ আমি ৰাওনা হৈছোঁ এইফালে আহি কিবা এটা ভাল লাগে সৰু থাপনা হওক মন্দিৰ হওক নামঘৰ হওক বহুত ধুনীয়াকৈ গেটবোৰ আগতীয়াকৈ বনাই থৈ দিয়ে ৰাস্তাৰ আগত এইখন কিবা এখন ট্ৰাক এখন উলটি আছে আমনিত ৰখিলোঁ ভাত খালোঁ ভাত খোৱাৰ আগতে আমাৰ অসমৰ জ্যেষ্ঠ সাংবাদিক অনুপম চক্ৰৱৰ্তী দাক লগ পাইছিলোঁ তেওঁৰ লগত ভিডিঅ' কৰা নহ'ল কাৰণ তেওঁ বহুত ব্যস্ত হৈ আছিলে আৰু যেন তেন ফটো মাৰিলোঁ আৰু তেওঁ যোৰহাটত যাব কিবা কাম আছে বোলে তেওঁ অকলে আহিছিলে তাৰপিছত লগ পাই গ'লোঁ তেনেকৈ কথা পাতিলোঁ আৰু ইমান ধুনীয়া ফ্ৰী বহুত ফ্ৰী মানুহজন ভাল লাগিলে লগ পাই আৰু আমি এতিয়া খাই বৈ এতিয়া আকৌ যাবলৈ ওলাইছোঁ এইফালে এখেত আহিছে মনে আহিছে আয়ো কোনফালে এইয়া গছৰ পৰা নামিছে নামিছে
साथी आ गया। লগৰটো ওচৰতে বহিছিলে নেকি? একেলগে বহিলে। বেচেৰা অকলে বহি আছিলে, গৈ লগ দিলেগৈ আৰু। এইখন এখন হ'ল ৰিজৰ্ট। কাজিৰঙা নেশ্যনেল পাৰ্ক চাবলৈ আহিলে এনেকুৱাবোৰ ৰিজৰ্টতে মানুহে থাকে। এয়া হৈছে টোল গেট। আমি কাৰ্বি আংলঙৰ পৰা যাওঁতে তিনিখন টোল গেট পাৰ কৰিছোঁ। এখন হ'ল ৰহাত, এখন হ'ল ৰহা পাৰ হোৱাৰ পাছতে, আৰু এখন হ'ল ৰঙিয়াৰ ওচৰত বাইহাটা চাৰিআলি। তিনিখন পায় আৰু তিনিখনতে দিয়া গৈছে, শ্লিপ দিছে আমাক। আৰু ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ পৰা ফাষ্টেগ লগাবই লাগিব, নহ'লে টোলত অনুমতি নিদিব। চ' সকলোৱে এইটো জানি লওক যে 15 ফেব্ৰুৱাৰীৰ পৰা সকলোৱে ফাষ্টেগ লগাব। এয়া হৈছে যোৰাবাট। গুৱাহাটী নাপাওঁতে পূৰা একা বেকা ৰাস্তাটোৱে হ'ল যোৰাবাট। আমাৰ ইফালৰ পৰা কাৰ্বি আংলঙৰ পৰা গ'লে গুৱাহাটী নাপাওঁতে পায়, আৰু এইখিনিত গৈ খুবেই ভাল লাগে। গৰম পানী ৰিজাৰ্ভতকৈও বহুতেই একা বেকা। সকলোৱে গৈছে গমেই পায়। শৰাইঘাট ব্ৰিজ। দিয়ক মই দলিয়াম। পইচা পৰিলে। মাজতো খালী আছে ন, মাজৰখিনি? এইখনে হ'ল পাঠশালা। এতিয়া ৰাতি হ'ল, বহুত ৰাতি হ'ল, চ' দোকান চোকানবোৰ বন্ধ কৰি দিছে। আৰু ঠাণ্ডাৰ বতৰ যিহেতু, আৰু এনেও আজিৰ দিনটো বহুতেই ঠাণ্ডা। আমি এতিয়া ৰখি আছোঁ, ট্ৰেফিক জাম হৈ আছে। যাম আৰু ইয়াৰ নেক্সট ভিডিঅ'টোত আপোনালোকক মই ধুনীয়াকৈ পাঠশালা টাউনখন দেখুৱাম। 15 মানতে নেকি ওলাইছিলোঁ, এতিয়া মুখৰ অৱস্থা কিবা হৈ গৈছে। এইফালে আমাৰ ছটা এইটো বাৰে লাগি আছে। এতিয়া মানে গৈ একদম বিছনাখন পৰিবহে মন গৈছে, আৰু বাকী একো নাই। মৃদুলা এণ্টাৰটেইনমেণ্টত লাগি আছে। তই মানা কৰিলেও মোৰ মতে চুমা দি দিম, তই ৰঙা চিঙা পৰিলেও খঙত হ'লেও